2800 প্লে অৰিজিনাল তিনটাতে অৰিজিনাল আছে কিমান কে আহিব ইনফিনিক্স কোম্পানী ওয়াৰেন্টি বাকি আছে মানে ইনফিনিক্সৰ অফিচিয়েল ওয়াৰেন্টি ন তেলত কাম ষ্টাৰ্ট কৰিব বিচাৰে তে পাৰিব কি নাই তো hey guys welcome back to my YouTube channel বোৰ অন্যটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো আৰু বহুতে ব্যাকগ্ৰাউণ্ডটো চাই ভাবিছে আজি আৰু একবাৰ আহি গলো ওয়াকি বাইতাত তে কি খবৰ বঢ়িয়া তোমাৰ কোৱা এটা গুটেখিনি গুছি গল তোমাৰ ফেষ্টিভেল গুছি গল দেৱালী দুৰ্গা পূজা কিবা কিবি গুছি গল এতিয়া অফাৰ চলি আছে নে এতিয়া চলি আছে নিশ্চয় সব ফোনতে অলপ আগতকে প্ৰাইস ড্ৰপ হৈছে আচ্ছা আৰু অফাৰ গিফটস वगैरह তো চলি এলো 12 মাহে চলি থাকে ঠিক আছে আৰু মই ইউজুৱেলি কৈ দিওঁ যে আমি এখন টেবুল দেখাও আপোনালোক গুটে লাষ্টৰ লৈ আৰু ইয়াৰে পৰা গুটেখিনি দেখাই দিম বাকী ইয়াতে কেতিয়াবা ভৰ্তি কৰি দিওঁ কিন্তু আজি আপোনালোকক মই আৰু এটা বস্তু দেখাই দিম ইয়াতেও ভৰ্তি আছে মানে ইমান কালেকশ্যন আছে বহুতে পাহাৰ কৰি ৰাখে যেনেকৈ ইয়াতে চাব পাৰে আপোনালোকে পাহাৰ কৰা আছে কিন্তু এইফালেও ভৰ্তি কৰি ৰাখিছে এইখন পুৰা এনেকৈ থৈ দিছে মানে কিমান ষ্টক আছে আজি ষ্টক আছে ভালেখিনি আছে এন্ড্ৰইডৰ বেছি আছে আইফোনৰ আজি অলপ স্লাইড কম আছে সোল্ড আউট হৈ গল তুমি আচ্ছা 20 মিনিট আগত মানে হোলসেলত মানে ভিডিওটো আপলোড হোৱাৰ লগে লগে পাই যাব আৰু পাই যাব এভেইলেবল হৈ যাব আপোনালোকে চাব পাৰে ষ্টকত এতিয়াও আছে মানে যোনটো তেওঁলোকৰ গোডাউন আছে বা য'ত ৰাখে আৰু এতিয়াও মানে আছে কিন্তু ৰাইট নাও দোকানত নাই কিন্তু আপোনালোকে ফোন কৰিলে পাই যাব আপোনালোকক যেনেকুৱা ধৰণৰ মডেল লাগে বা যি লাগে আৰু মই কৈ দিওঁ বিশেষকৈ যদি কোনোবাই হোলচেলত কাম ষ্টাৰ্ট কৰিব বিচাৰে তে পাৰিব কি নাই তোমালোকৰ পৰা লৈ নিশ্চয় পাৰিব আমি ভালকে বাৰু ভিডিওৰ মাজত ডিসকাস কৰি লম কিমান বাজেট ৰাখিব লাগে আচ্ছা যদি নিউকে ষ্টাৰ্ট কৰিব বিচাৰিছে কিমান বাজেট লাগে আচ্ছা কিমান পিস লগাৰে আমি ভিডিওৰ মাজত এইটো ভালকে এইবিলাক আৰামছে কৈ দিব আৰু যদি আপোনালোকে আহি পেলাই সুধে যে আমি হোলচেলৰ কাম কেনেকৈ কৰোঁ আপোনালোকক আৰামছে এইবিলাক বুজাই দিয়া হ'ব কোনো কথা নাই তাৰ লৈ আৰু যদি কোনোবাই হোলচেলত কৰিব বিচাৰিছে তেনেহ'লে মই কৈ দিওঁ প্ৰাইচটো বহুত ড্ৰপ হৈ যাব কাৰণ আপোনালোকেও আগত বেচিবতো তে তাৰ কাৰণে প্ৰাইচটো মানে এনেকুৱা হৈ যাব আৰু মই আজি আপোনালোকক কৈ দিওঁ আজি বক্সৰ লগত যদি আপোনালোকক লাগে উইথ ৱাৰেণ্টিও আপোনালোকে পাই যাব ঠিক আছে তে কি কালেকশ্যন আছে গোটেইখিনি আপোনালোকক দেখাই দি আছোঁ যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ চাব পাৰে এই গ্ৰীণ লাইটটো পৰি দেখাই মোবাইলবিলাকত কিবা অলপমান ৰিফ্লেকশ্যন আছে আপোনালোকে নাপাব এইবিলাক স্ক্ৰেচ পৰিছে বা কিবা এনেকুৱা পৰিছে বুলি তে অ'কে বাইক ক'ৰ পৰা ষ্টাৰ্ট কৰিম মই কৈছোঁ যিহেতু কাৰোবাৰ যদি বাজেট ধৰি লোৱা ভিডিঅ'টো চাব আহিছে কোনোবাই যে 3000 টকা আছে মোৰ পকেটত 3000 টকা দিয়ে মোবাইল এটা লাগে তে কেনেকৈ পাবনে নাই পাই যাব নিশ্চয় পাই যাব আচ্ছা ওলাই এইটো পিস আছে আচ্ছা এইটো কিমান টকা এইটো 2800 টকা মানে 2800 2800 টকাত মোবাইল পাই যাব ফিংগাৰপ্ৰিণ্ট দেখা থাকো ফিংগাৰপ্ৰিণ্ট থকা হয় কি আছে আৰু এইফালে পৰা এটা আছে এইটো ৱাৰেণ্টি আছে এইটো ৱাৰেণ্টি আছে আচ্ছা এক মাহ ৱাৰেণ্টি পাই যাব এক মাহ ৱাৰেণ্টি সব ৱাৰেণ্টি হ্যাঁ এক মাহ ৱাৰেণ্টি পাই যাব আচ্ছা এইটো তোমাৰ আহিব 3200 টকা 3200 টকা ঠিক আছে মানে 200 টকা বেছি মানে 3000 টকা বাজেট হলে 200 টকা এটোত বেছি হ'ব কিন্তু লগত ডাটা কেবল গোটেইখিনি দি দিয়া হ'ব আৰু ঠিক আছে বহুতে মোক মানে কমেন্ট কৰে ভিডিঅ'ত যে দাদা এক্সচেঞ্জ হ'ব কি নাই এক্সচেঞ্জ হৈ যাব আচ্ছা কো আমাৰ বেলেগ একো নাই জাস্ট আপোনাৰ ফোনটো অন হলে হ'ল আৰু বিলটো থাকিলে হ'ল ভাঙা হলেও কোনো কথা নাই হৈ যাব মানে চাৰ্জাৰ নাই বক্স নাই বিলখন আছে অকল আৰু অলপমান ভাঙা আছে হৈ যাব বিলখন লাগিব ন বিলখন মেইন ঠিক আছে এটা ধৰি লোৱা কাবাৰ অলপমান বাজেটটো বেছি আৰু 4000 মান কোনবিলাক মডেল আছে 4000 মানত তুমি এইটো মডেল চাব পাৰা Note 5 Pro কন্ডিশন চাব পাৰা ভাল কন্ডিশনত পাবা অৰিজিনাল ডিসপ্লে পাবা সবতে অৰিজিনাল ডিসপ্লে সবতে অৰিজিনাল আৰে এইবিলাক ফোন মোক বিশেষকৈ কৈ দিওঁ এইবিলাক ফোন আপোনালোকে 4000 কিমান টকাত পাব এইটো 4000 4GB 64GB 4000 টকাত 4GB 64GB 4GB RAM পাই যাব আৰু 64GB ইন্টাৰনেল মেমৰি পাই যাব আৰু লগত চাব পাৰে ফিংগাৰপ্ৰিণ্ট আছে আৰু মই এইবিলাক মোবাইলবিলাক কৈ দিওঁ এইবিলাক মোবাইল আপোনালোকে ঘৰৰ বয়সস্থ মানুহ যেনেকৈ মা দেউতা বা কোনোবা নতুন মোবাইল ল'ব খুজিছে তেওঁলোকৰ কাৰণে বেষ্ট কাৰণ মই ভিডিঅ'বিলাক এনেকৈ বনাওঁ ঘৰুৱাভাৱে যাতে আপোনালোকৰ কোনটো বস্তুত ফোনটো ইউজ হ'ব পাৰে ঠিক আছে কাৰণ কোনোবাই আৰু 4000 টকা দি ল'লে এনে ল'লে নহ'ব ন ঠিক আছে আৰু ৱাৰেণ্টি কিবা পাব নেকি ৱাৰেণ্টি পাব এইকেইটা টেষ্টিং ৱাৰেণ্টি পাব মানে গ্যাৰাণ্টি আপোনাৰ 7 ডেজৰ আপুনি টেষ্টিং গ্যাৰাণ্টি পাই যাব কিবা প্ৰব্লেম হ'ল আপুনি 7 ডেজৰ ভিতৰত বেলেগ লৈ যাব এক্সচেঞ্জ কৰি ল'ব পাৰো আৰু মই কৈ দিওঁ বহুতৰ এটা প্ৰশ্ন থাকে যে মইতো এতিয়া গুৱাহাটীৰ বাহিৰত থাকোঁ বা মই ক'ৰবাত দূৰত থাকোঁ গুৱাহাটীৰ বাহিৰত থাকোঁ ধৰি লওক এইফালে ধুবুৰীফাল হওক বা এইফালে ডিব্ৰুগড় ছাইড হওক তেনেহ'লে আপোনালোকৰ যদি 7 দিনৰ ভিতৰত বেয়া হয় আপোনালোকে আহিব নোৱাৰিব চাগে ফোন কৰি কিনে এটা হোৱাটছআপত মেছেজ দিব ফোন কৰিলে হ'ল যে দাদা মোৰ ফোনটো এনেকুৱা বেয়া হৈছে হোৱাটছআপত ভিডিঅ' বা ফটো এটা দি দিলে হ'ল যে এনেকুৱা মোৰ ফোনটো বেয়া হৈছে আপোনালোকে 10 দিন পিছত আহক আপোনালোকৰ এইটো এক্সচেঞ্জ হৈ যাব আৰামছে ন ঠিক আছে এইটো কিমান হৈ যাব 4000 টকাত আৰামছে হৈ যাব আচ্ছা কালাৰো এভেইলেবল আছে তাৰপিছত 4500 টকাত আহিলো 500 টকা আৰু বাঢ়িলো এমআই এইটো আহি যাব ন এমআই এইটো আহি যাব ঠিক আছে এটা কি টেম্পাৰ লাগি আছে ডিসপ্লে চেঞ্জ নহয় দে টেম্পাৰ লাগি আছে মানে সেফটিৰ কাৰণে টেম্পাৰখন লগাই দিছে ঠিক আছে
তাৰপিছত তোমাৰ ধৰা যদি 5ৰ বাজেট 5ৰ বাজেটত তুমি চাব পাৰা Redmi 8 Redmi 8 টো ইফালেতো আছে আচ্ছা এইটো নেকি তোমাৰ এই ব্লেক কালাৰ এইটো এটা আছে ইফালে বাৰু এইবিলাকো আছে Redmi 8 ঠিক আছে বাৰু মই এইটোৱে দেখাইছো এইটো আপোনালোকে চাব পাৰে Redmi 8 মই 1x কৰি দেখাই দিছো কণ্ডিশ্যনটো চাওক ঠিক আছে Redmi 8 এর কিমান মান পাই যাব 5ৰ বাজেটত আহি যাব আৰু অৰিজিনাল ডিসপ্লে আছে চাই লওক অৰিজিনাল ডিসপ্লে ঠিক আছে Redmi লিখা আছে ঠিক আছে বেলেগ বেলেগ আৰু কালাৰ আছে ব্ল্যাক ব্লু জি কালাৰ अवेलेबल আছে ন ঠিক আছে আৰু দেখাই দিবা ইফালে বক্সৰ লগত আছে বহুত বক্সৰ লগত তাৰপিছত এইটো 5.5ৰ বাজেটত আচ্ছা 5.5ৰ বাজেটত এইটো চাব পাৰে Realme আছে 4GB 64GB আচ্ছা MI এইটো আছে এটোৰ তোমাৰ কালাৰ অপচন চাব পাৰা বেলেগ বেলেগ কালাৰ অপচন আছে মানে কালাৰ অপচন अवेलेबल আছে আৰু এইবিলাক যে বক্সৰ লগত আহিছে এইবিলাকৰ লগত চাৰ্জাৰো পাই থাকে চাৰ্জাৰ কিছুমানত আছে কিছুমানত নাই আৰু যোনটো আহে এইটো তোমালোকে দি দিয়া যেনেকৈ এইটো Realme 3 পুৰা Realme 3 বক্সৰ লগত আছে ন ঠিক আছে এইটো কি আছে এইটো 9 প্ৰাইম এইটোৰ তোমাৰ কালাৰ অপচন আছে যেনেকৈ এইটো এটা কালাৰ হৈ গল আচ্ছা তা ব্ল্যাকটো আছে চাগে গ্ৰীনত মানে কালাৰ अवेलेबल আছে আৰু কেইটামান মডেলৰ ঠিক আছে এটা বক্সৰ লগত তুমি আহিলে এইটো ওয়াৰেন্টি কিমান হ'ব এটো 7 ডেজ পাব 7 ডেজ টেস্টিং ওয়ারেন্টি আৰু প্ৰাইসটো কিমান হ'ব এটো 5.5 5,500 টকাত এইবিলাক পাই যাব ন তো পোকো আছে কিনা পোকো বহুতে পোকো বিচাৰে M3 আছে পোকো M3 বহুত এটা ভাল ফোন গেমিং সেমিং কৰিব পাৰে পোকো M2 আছে বক্সৰ লগত পুৰা ঠিক আছে পিছত তোমাৰ পোকো আৰু F1 হৈ যাব পোকো F1 ঠিক আছে ঠিক আছে এবাৰ পোকোৰ কৈ দিবা কিমান কি F1 কিমান কে আহিব F1 6000 কে পাই যাব এটা 6000 আৰু RAM ROM 6GB 64GB মানে যোনে আহে বাছি লৈ যায় আৰু হেতু আৰু ঠিক আছে তাৰপিছত তোমাৰ M2 আছে M2 ৰ 128 664 ৰেট সেম ৰাখি দিছো আচ্ছা 6000 কৰি আহি যাব না এইটো M3 6500 6500 ত এইটো পাই যাব না আৰু RAM ROM কিমান হ'ব 6GB 64GB ঠিক আছে তাৰপিছত এইফালে এইটো দেখিছো তাৰপিছত তোমাৰ এইটো এটা পোকো হৈ গল পোকো M2 Pro আচ্ছা এইটো তোমাৰ 464 ত আছে এইটো তোমাৰ 6000 আহি যাব 6000 ত আহি যাব না ঠিক আছে তাৰপিছত নাৰ্জো আছে 30 4GB 64GB এইটো তোমাৰ 6000 ত আহি যাব 6000 ত আহি যাব আৰামছে কেটা আছে কিবা কিবি এইগিটা স্যামসাং ৰ হয় বোটক স্যামসাং ত লাগে এমোলেড ডিসপ্লে লাগে আচ্ছা তো স্যামসাং ৰ এমোলেড ডিসপ্লে আছে চাব পাৰা অৰিজিনাল ডিসপ্লে ন কিটা অৰিজিনাল ডিসপ্লে তোমাৰ টাচতে তুমি গম পাই যাবা এইগিটা ঠিক আছে অৰিজিনাল ডিসপ্লে কিমান কে আহিব এইগুলা এইবিলাক তোমাৰ 6GB আছে কবাত 6128 আছে 628 আচ্ছা ষ্টাৰ্টিং কিমানৰ পৰা সেম ৰেট 6500 6500 মানে যোনটো আহে যোনটো বাসি লৈ যাব পাৰা লৈ যাব পাৰা ন ঠিক আছে ইফালে এইটো পুৰা পাঞ্জাবা দি কি এইটো মানে এইটো নোট 7 Pro এইটো কালাৰ অপচন পাই যাব ব্লু ৰেড জিমান জি কালাৰ এটা মই দেখিছো চাৰিটা আছে 7 Pro 7s সব সেম প্ৰাইস কিমান 5500 কে এইবিলাক ঠিক আছে আৰু মই কৈছিলো হোলসেলৰ কথা যদি কোনোবা হোলসেলত লয় তে কিমান মোবাইল ল'ব লাগিব কমসে কম হোলসেলত 5 পিস মিনিমাম হ'ব আপুনি যদি ধৰক কাম ষ্টাৰ্ট কৰিম বুলি ভাবিছে আপুনি বহুতে কয় আপুনি 20000 টকা লৈ হক কাম ষ্টাৰ্ট কৰিম কিন্তু 20000 টকা যোনকিটা মডেল আহিব সেইকিটা চাগে আপোনাৰ এই ৰেট নচলিব পাৰে তো যদি আপুনি 50000 বাজেট ৰাখে এটলিষ্ট ষ্টাৰ্টিংত আপুনি 10 পিস লৈ যায় তেতিয়া আপোনাৰ আৰামছে আপুনি মাহত ভালেখিনি ইনকাম কৰিব পাৰিব মানে লৈ যাব পাৰিব না আৰামছে ঠিক আছে মানে আপোনালোকে যদি হোলসেলত কৰিম বুলি ভাবিছে আপোনালোকে নাই বুলি ক'লেও পকেটত 50000 এটা লৈ আহিলে হল আপোনালোকৰ ৰিটাৰ্ণ বহুত ভাল পাই যাব আপোনালোকে না পাই যাব কিবা প্ৰবলেম ওলাল আমি আছো বহি কোনো চিন্তা নাই আচ্ছা জাস্ট আপুনি আৰু প্ৰাইসটো ড্ৰপ হৈ যাব এটো ধৰক মডেল ওয়াইজ কথা আচ্ছা কিছুমান হয়তো 200 টকা কমিব পাৰে কিছুমান 2000 টকা কমিব পাৰে আচ্ছা এটা মডেল আৰু সেই 1000 টকা বা 200 টকাটো এইটো আপোনাৰ ইনকামত কমাই যাব ঠিক আছে তাৰপিছত এফালে কৈ দিবা তাৰপিছত নোট 8 আছে নোট 8 ৰ কালাৰ পাই যাবা চাব পাৰা ব্ল্যাক আছে আচ্ছা বক্সৰ লগত আছে আৰু বিনা বক্সৰ লগত আছে আচ্ছা প্ৰাইজটো একো ডিফাৰেন্স নহয় বক্স আৰু বক্স নাথাকা আৰু বক্সৰ প্ৰাইস সব সেম থাকিব আচ্ছা মানে যোনে জলদি আহে এই বক্স থাকা মন গলে লৈ যাব পাৰে আৰু ভেৰিয়েন্টটো বেলেগ থাকিব ভেৰিয়েন্টৰ প্ৰাইস বেলেগ থাকিব যেনেকৈ এইটো 6GB আছে ইয়াৰ বেলেগ আছে কিমান আহিব এইটো 6000 আহিব 6000 আৰু এইটো কিমান আহিব এইটো 6500 500 টকা বেছি 128GB ঠিক আছে এফালে কৈ দিবা আৰু তাৰপিছত পোকোৰ আছে X3 Pro গেমিংৰ কাৰণে বিচাৰে অৰিজিনাল ডিসপ্লে আছে সবতে আৰু পোকৰ মই শুনি আছো সফটওয়্যাৰৰ কিবা প্ৰবলেম আহি আছে বুলি এটো আপোনাৰ ডেডৰ ইস্যু আছে আচ্ছা কিন্তু ডেডৰ ইস্যুটো আমাৰ সবতে টেস্টিং আছে আমি খোলা ফোন নাৰাখো পোকৰ স্পেশালি যত আইসি কিটাবে বনোৱা গৈছে কিটা ফোন আমি নাৰাখো ঠিক আছে তে এইটো কথাটো বহুতে মানে কমেন্ট জনাই তো মই ডাইৰেক্ট খুদি দিছো চাব পাৰে আগৰ পৰা পিছৰ পৰা একো নাই মই ডাইৰেক্ট খুদি দিওঁ কাৰণ যোনটো সঁচা হয় এইটো সঁচা যদি এইটো ফোনৰ মানে এনে কৰি ল'লো যদি কিবা এটা চেঞ্জ আছে আমি কৈ দিম যে এইটো চেঞ্জ আছে আৰু যোনটো চেঞ্জ নাই সেইটো চেঞ্জ নাই ঠিক আছে তাৰপিছত এতিয়া কৈ দিবা X3 Pro তোমাৰ 8500 8500 ঠিক আছে এটা চেঞ্জ থাকিল হয় বেয়া থাকিল হয় তেনেহ'লে প্ৰাইচটো থাকে কম হ'লে হয় ঠিক আছে তাৰপিছত
তাৰপিছত স্যামসাঙৰ এইটো মডেল আছে A22 5G আচ্ছা ইয়াৰ আৰু পিছ পাই যাব মোৰ তাত আচ্ছা 6GB 128GB আছে 10000 পাই যাব 10000 পাই যাব না স্যামসাং 10000 পাই যাব এইটো আছে M32 5G আচ্ছা এইটো তোমাৰ ইন অন স্ক্ৰিন ফিংগাৰপ্ৰিন্ট আহে এইটো তোমাৰ এইটো 10000 পাই যাব 10000 পাই যাব আৰু অন স্ক্ৰিন ফিংগাৰপ্ৰিন্ট থাকাটো মই এটা কথা কৈ দিওঁ যোনে ভাবি আছে যে লগত ডিসপ্লে সেন্স কিবা আছে এই আপোনাৰ ফিংগাৰপ্ৰিন্টটো যে আহি আছে আপোনাৰ যদি মোবাইলটো ভাঙিল কিবা কাৰণত পৰিল এই ফিংগাৰপ্ৰিন্টটো আপুনি বাহিৰত ঠিক কৰি আনিব নোৱাৰে নহলে আপোনাৰ ডিসপ্লেখন অৰিজিনাল সাৰ্ভিস চেণ্টাৰৰ পৰা লগাব লাগিব তেতিয়াহে আপোনাৰ আহিব তাৰে বাহিৰে কিবা অপচন আছে অপচন নাই একো অপচন নাই যাৰ অন স্ক্ৰিন মানে ফিংগাৰপ্ৰিন্ট থকা মোবাইল আছে আপুনি লাগলে আপোনাৰ লগৰ কোনোবা আছে সুধি যাব এইটো কথা যে আপোনালোকে এইটো মানে বাহিৰৰ পৰা আনিব নোৱাৰে এইখন ডিসপ্লেৰ দামো বহুত থাকে তে এইটো এটা প্ৰুফ হৈ গ'ল যে ডিসপ্লেখন অৰিজিনাল ঠিক আছে আৰু এইটো মোবাইলটোৰ প্ৰাইচটো কিমান হ'ব এনে 10000 আৰু ডিসপ্লেখনৰ প্ৰাইস চাগে 8000 8500 টকা ডিসপ্লে এইফালে পকো আছে পকো কৈ দিবা পকো 5G পাই যাব 8500 টকা 5G ফোন 5G ফোন না 5G ফোন এইটো এটা আছে আৰু তোমাৰ Realme টো সেম প্ৰাইস 5G এইটোটা 5G 8500 টকা 8500 টকাত পাই যাব না তো এইফালে এইটো K20 Pro নি কিন্তু K20 Pro আছে 3 পিস আছে লাস্ট আচ্ছা চাব পাৰা এক পিস পালে পুরা মানে ডিজাইন থাকা আছে আৰু এটা কার্বন ফাইবার এডিশন আছে তিনটাৰে অন স্ক্রিন ফিংগারপ্রিন্ট আছে পপআপ ক্যামেরা মানে আছে ডিসপ্লে অরিজিনাল তিনটাতে অরিজিনাল আছে কিমান কে আহিব 10000 কে ৰাখি দিছো 10000 কে এটা হৈ যাব না তাই বক্সৰ কেটা কৈ দিবা অলপমান বক্সৰ তোমাৰ এইটো Vivo আছে 5G ফোন আছে আচ্ছা Vivo Y72 5G 8GB 128GB আছে এটো প্রাইস হ'ব 9500 এইটো আছে এটো Oppo A96 আছে 8GB 128GB আচ্ছা এটো তোমাৰ আহি যাব 9000 এইটো এটা আছে Infinix কোম্পানি ওয়ারেন্টি বাকি আছে মানে ইনফিনিক্সৰ অফিশিয়াল ওয়ারেন্টি না সার্ভিস সেন্টাৰত গলে ওয়ারেন্টি ক্লেম হৈ যাব আৰু কন্ডিশন চাবাৰে লাইক এনেকুৱা লাগে একদম ব্র্যান্ড নিউ ঠিক আছে ব্র্যান্ড নিউ হয় বাৰু ইউজ কৰা নাই কিমান এইটো এটো পাই যাব তোমাৰ 9000 তাই আইফোন কেটা কৈ দিবা একেবাৰে এক্সেস এটা আছে এক্সেস আহি যাব 16500 16500 তাই এইকেটা 7 প্লাস আহি যাব তোমাৰ 11000 আৰু সৰি এই দুটা 128GB আছে 11000 32GB 10000 টকা ঠিক আছে এক্সআর আছে এক্সআর আহি যাব তোমাৰ 18500 তাই এই দুটা আছে তাৰপিছত এইটো 7 আছে এইটো তোমাৰ 7500 তাৰপিছত এইটো তোমাৰ 8000 আচ্ছা এইটো তোমাৰ 9128GB ঠিক আছে তাৰপিছত এইটো এইটো Asus ফার্স্ট জেনারেশন 32GB ব্যাটারি 84% তোমাৰ 5500 ঠিক আছে আইফোন আপোনালোক কৰে আৰু যদি কোনোবা 11 বিচাৰে 11 যেটো সোল্ড আউট হৈ গল যে 11 কিমানৰ পৰা ষ্টাৰ্টিং 11 যেনেকৈ তোমাৰ ভিডিওটো আজি শুট হৈছে আজি ডেটটো কি হৈ গল তোমাৰ 23 নৱেম্বৰ ঠিক আছে তো তোমাৰ ইটো মানে কালিলৈ পাই যাব 24 তাৰিখলৈ পাই যাব মানে ভিডিওটো মই আজি ৰাতি আপলোড দিম কালি পাই যাব না ঠিক আছে আৰু এইফালে মই দেখিছো আৰু এইফালে কিবা কিবি আছে এইটো IQ আছে IQ টো কৈ দিবা IQ 7 5G হয় 12GB 256GB আছে অন স্ক্রিন ফিংগারপ্রিন্ট হয় এইটো ক্যামেরা কোয়ালিটি মই লগালে একবাৰ চেক কৰাই দিও আচ্ছা গেমিং আৰু ক্যামেৰা কাৰণে বহুত ভাল হয় IQ টো চাব পাৰা ঠিক আছে ক্যামেৰাটো অলপমান মুচিলে বাৰু এটা খোলা ঠিক আছে এইটো কিমান হৈ যাব IQ এইটো 16000 হৈ যাব 16000 IQ হৈ যাব না ঠিক আছে আপোনালোকক গুটেখিনি কালেকচন আজি দেখাই দিছো আৰু এটা এটাকে পুৰা ডিটেইলছত দেখাই নিদিও মই দেখাই দিলো যে কিমানৰ পৰা ষ্টাৰ্টিং হৈ যাব আৰু যদি কোনোবা হোলসেলত বিচাৰে হোলসেলতো পাই যাব এবাৰ দোকানৰ এড্ৰেছটো কৈ দিবা আমাৰ দোকানৰ এড্ৰেছটো লাখটকীয়া 2 নম্বৰ গেট RF কমপ্লেক্স শপ নম্বৰ F4 বাকি গুটে কন্টাক্ট ডিটেইলছ আৰু গুগল মেপছ আপুনি ডেসক্ৰিপচনত গুগল মেপৰ লোকেশনটো দিয়াই দেখিব যাই কিনে ক্লিক কৰিলে হ'ল পুৰা দেখাই দিব আৰু ফেন্সি বজাৰত আছে গুৱাহাটীত ন দোকানখন ঠিক আছে আৰু কলিং টাইমটো এনে কৈ দিও কলিং টাইম ধৰা ৰাতিপুৱা আপোনাৰ 9:30 পৰা ৰাতি আপোনাৰ 8টা আৰামছে না তো গাইস আজিৰ ভিডিওটো খিনি আছিল যদি ভিডিওটো চাই আপোনালোকে ভাল পালে ভিডিওটো লাইক কমেন্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু অন্য দিন অন্য এটা ভিডিও লগ পাম বাই